Good morning, sir. আচ্ছা বাচ্চাহঁত গুড মৰ্ণিং ঐ আজি ছাৰে বাৰে বাৰে গুড মৰ্ণিং কৈছে যে কেছটো কি ৰমেন তই কিবা কলি নাই ছাৰ একো কোৱা নাই ছাৰ তো বাচ্চাহঁত আজিৰ ক্লাছটো আৰম্ভ কৰোঁ নে কি ক হয় ছাৰ আজিৰ ক্লাছটো আৰম্ভ কৰি দিয়ক ছাৰ সোনকালে তো ৰমেন আজিৰ প্ৰথম প্ৰশ্নটো তোকে সুধো নেকি নে কি ক হয় ছাৰ সোধক ছাৰ মই একদম ৰেডি ছাৰ সোধক ছাৰ প্ৰথমতে ৰমেন তই কচোন এনেকুৱা দুবিধ জনপ্ৰিয় বস্তুৰ নাম যিবিলাক বস্তু বহুত মূল্যৱান নতুন প্ৰজন্মৰ ডেকাবিলাকৰ মাজত বহুত জনপ্ৰিয়তা আছে হয় ছাৰ এনেকুৱা দুবিধ বস্তুৰ মূল্যৱান নতুন প্ৰজন্মৰ মাজত বহুত জনপ্ৰিয়তা আছে সেই বস্তু দুবিধ হৈছে কেপি আৰু শিখৰ কি কলি তই কেপি আৰু শিখৰ হয় ছাৰ কেপি আৰু শিখৰ নতুন প্ৰজন্মৰ মাজত বহুত জনপ্ৰিয়তা আছে ছাৰ ডেকাহঁতে সদায় মুখত ভৰাই থৈ দিয়ে হে গাধা তই কি কথা কৈছ এইবিলাক হয় ছাৰ মই ঠিক কথাই কৈছোঁ ছাৰ আপুনি দেখা নাই সদায় টিভিত এডভাৰটাইজ দি থাকে এসবে মানে মাথা চাথা গৰমে কৰি দিব মই সুধিছোঁ বেলেগ এটা উদ্দেশ্যত আৰু সি বেলেগ এটা উদ্দেশ্য বুজি উত্তৰটো দিছেহে ছাৰ কিবা ক'লে নেকি হ'ব নাই কোৱা এবাৰ ৰাজু তই এটা প্ৰশ্নৰ উত্তৰ দে হ'ব ছাৰ দে তই কচোন আমিতো জানো যে মাউণ্ট এভাৰেষ্ট শৃংগটো হৈছে বহুত ওখ কিন্তু সেই ওখ শৃংগটো আমি কেনেকৈ চাপৰ কৰিব পাৰি আমি কেনেকৈ চুটি চাপৰ কৰিব পাৰি একেবাৰে চমু ছাৰ উত্তৰটো ভাতৰ লগত আমি যেনেকৈ পানী খাওঁ তাতকৈ চমু ছাৰ উত্তৰটো ছাৰ প্ৰথমতে আমি গোটেই মাউণ্ট এভাৰেষ্ট শৃংগটো এটা ফটো মাৰি ল'ম আৰু যেতিয়া ফটো মাৰিম সেই ফটোকপি মানে সেই ফটোত থকা এভাৰেষ্ট শৃংগটো সকলো শৃংগতকৈ চাপৰ হৈ পৰিব হয় ছাৰ ইমান ওখ এটা শৃংগ আমি চুটি চাপৰ বনোৱা এইটো হৈছে এটা একমাত্ৰ উপায় ছাৰ ই মানে খাতৰা কথাই কৈছে দে তোৰ কথাটোৰ যুক্তি আছে নথকা নহয় দে তোৰ উত্তৰটো ডিক্লেয়াৰ কৰি দিলোঁ দে শুদ্ধ হৈছে থেংক ইউ ছাৰ আৰু ময়ো ভাবি ল'লোঁ যে মই যিটো উত্তৰ দিলোঁ সেইটো উত্তৰ ভাতৰ লগত পানী খোৱাতকৈ বহুত চিম্পুল চমু সহজ হয় দে তই ঠিক কথাই কৈছা দে যতীন এইবাৰ তই এটা প্ৰশ্নৰ উত্তৰ দেচোন নাক আৰু চকুৰ মাজত কি পাৰ্থক্য আছে মানে ছাৰ নাক আৰু চকুৰ মাজত কি পাৰ্থক্য আছে মই ক'ব লাগে তই ক'ব লাগে ছাৰ মই বাৰু এই উত্তৰটো দিম কিন্তু আপুনি তাৰ আগত এটা কথা ক'বচোন মই মানুহৰ নাক আৰু চকুৰ কথা ক'ম মানে পাৰ্থক্যৰ কথা ক'ম নে গৰুৰ নে ছাগলীৰ নে হাতীৰ নে ঘোঁৰাৰ নে কুকুৰৰ নে মেকুৰীৰ কিহৰ ছাৰ এইচোন বৰ দীঘলীয়া কৰি থাকে দে হ'ব দে তই মানুহৰ চকু আৰু নাকৰ মাজত থকা পাৰ্থক্যটোৰ বিষয়ে কচোন হ'ব ছাৰ আমি ভালদৰে দেখিছোঁ যে চকু আৰু নাক মানুহৰ কোনটো অংশত থাকে মানে ক'ত থাকে গতিকে ছাৰ মেইন কথাটো হ'ল তাৰ মানে নাক আৰু চকুৰ মাজত থকা পাৰ্থক্যটো হৈছে মুখৰ পৰা নাকৰ দূৰত্ব অকণমান কম তাৰ মানে কম দূৰত্বত আছে কিন্তু ছাৰ মুখৰ পৰা চকুৰ দূৰত্ব নাকতকৈ অকণমান বেছি বাহ ই আকৌ দূৰত্ব পাৰ্থক্যটোহে দেখিছে দে হ'ব দে তহঁতে আজি যি উত্তৰকেইটা দিছ হ'ব দে ভাল লাগিল দে ক্লাছটো আজি দে